সিদ্ধাৰ্থক মানে ক'লে আৰু মোক মেচিন বনাই পেলালে মানে এটা দিনত দুটা বেলেগ বেলেগ ঠাইত অনুষ্ঠান ৰাখিছিলে চ' দাদাই কৈছিলে যে মই ইমান দূৰলৈ মানে এদিনতে কেনেকৈ ট্ৰেভেল কৰিম দিছ ইজ নট পচিবল মোৰ স্বাস্থ্যৰ কথা তহঁতে নাভাব নেকি তহঁতক কেৱল পইচা লাগে এইটো মাৰ্চ মাহত আছিলে শ্বুটিং আমাৰ চলি আছিলে তেতিয়া দাদাই খুব ভাগৰি পৰিছিলে আৰু তাতেই মই গম পাইছিলোঁ সেইটো সময় যে সিদ্ধাৰ্থ দাহঁতে দাদাক কেনেকৈ কেৱল পইচাৰ বাবে দাদাক সেই কৰিলে মই সেইটো তেতিয়াই গম পাইছিলোঁ আমাৰ সকলোৰে সন্মুখত মানে সিদ্ধাৰ্থ দাক ক'লে মোক ইহঁতে মেচিন বনাই পেলালে ইহঁতে কি মোক মেচিন পাইছ নেকি হয় কৈছিলে আমি গোটেইবোৰ আছিলোঁ ৰাজেশ ভূঞা ছাৰ আছিলে ৰাহুল দা আছিলে বৌ আছিলে দাদাই মানে বহুত কষ্ট পাইছে মই যেতিয়া পাইছোঁ তেতিয়া মই গম পাওঁ যে কেনেকুৱা ধৰণৰ এটিটিউড লেভেল এটা তেওঁলোকে মানে কেৰি কৰিছে নিজৰ লগত বহুত বেছি এটিটিউড বহুতেই বেছি এটিটিউড দাদা কি দাদাতকৈও যেন বহুত ওপৰৰ মানে তেওঁলোক তেনেকুৱা দেখায় আৰু দাদা মানে একোৱেই নহয় আৰু তেনেকুৱা টাইপ দেখাইছিলে দেই সিদ্ধাৰ্থ দাই সেনেকুৱা কেয়াৰিঙত কেলে নাৰাখিলে মানে ছিংগাপুৰত মোৰ মনত বহুত প্ৰশ্ন আছে সেইবোৰ কেতিয়ালৈ ডিছক্ল'জ হ'ব আমি জানিব বিচাৰিছোঁ দাদাৰ লগত একচুৱেলি হৈছিল কি